আজি মই লৈ আহিছোঁ মচুৰ দাইল আৰু নৰসিংহৰ পকোৰাৰ ৰেচিপি। তাৰ বাবে মই প্ৰথমে সৰু গিলাচেৰে 3 গিলাচ মচুৰ দাইল জুখি লৈছোঁ। আৰু এতিয়া মই মচুৰ দাইলখিনি ভালদৰে ধুই ল'ম। যেতিয়ালৈকে পৰিষ্কাৰ পানী নোলায় মই তেতিয়ালৈকে ভালদৰে ধুওঁ দালিবোৰ। আৰু এতিয়া মই এনেদৰে 2-3 বাৰ ধোৱাৰ পিছত এনেকৈ পানী দি মই অলপ সময়ৰ বাবে তিয়াই থৈ দিম। পকৰীৰ বাবে নৰসিংহৰ পাত কুমলীয়া হ'লে ভাল হয়, আৰু পুৰঠ পাত হ'লেও ই একো নহয়, খাবলৈ ঠিকেই সোৱাদযুক্ত হয়। এতিয়াতে গছত কুমলীয়া পাত নাই, সেইকাৰণে মই পুৰঠ পাতকেই ছিঙি ল'ম। মই ভাল চাই এনেকৈ পাতবোৰ ছিঙি লৈছোঁ দালিৰ সৈতে। আপোনালোকে যদি নৰসিংহ খাই ভাল পায় তেনেহ'লে সৰহকৈ দিব পাৰে, আৰু যদি আপোনালোকে নৰসিংহ খাই ভাল নাপায় তেনেহ'লে আপোনালোকে নৰসিংহটো স্কিপ কৰিবও পাৰে। কিন্তু নৰসিংহ দিলে খাবলৈ বেছি সোৱাদযুক্ত হয়। মই নৰসিংহ দি খাই ভাল পাওঁ, আৰু আপোনালোকে এই ৰেচিপিটো নৰসিংহ নিদিয়াকৈও বনাব পাৰে। এনেদৰে মই চাই এমুঠি নৰসিংহ ছিঙি লৈছোঁ। আপোনালোকে নিজৰ জোখমতে ছিঙি ল'ব। আৰু এতিয়া মই দুয়োফালে নৰসিংহ পাতবোৰ এনেদৰে ভাল পানীত জুবুৰিয়াই দুয়োফালে ঘঁহি ধুই ল'ম। মই বেয়া পাতবোৰ এনেদৰে ছিঙি পেলাই দিছোঁ। মই
এবাৰ ধোৱা দেখা হৈছে যদিও ভিডিঅ'টিত আৰু এবাৰ মই ভালদৰে ধুই লৈছোঁ। আপোনালোকেও ভালদৰে ধুই ল'ব। মই এবাৰ পানীত সেনেদৰে ধুই লোৱাৰ পিছত আকৌ এবাৰ ভাল পানীৰে ধুই লৈছোঁ। এতিয়া মই নৰসিংহ পাতবোৰ ছিঙি লৈছোঁ। মই ঠাৰিবোৰ নিদিওঁ। মোৰ হৈ গ'ল এনেকৈ ছিঙা। এতিয়া দেখিছে নহয়, দালি মই অলপমান তিয়াইছিলোঁ কিন্তু ফুলি বহুতেই হৈ গ'ল। মই এই দালি দুবাৰ কৰিম মিক্সাৰত মই দুবাৰ গুড়া কৰিম। তাৰ প্ৰথমে মই অলপ আধা ল'ম আৰু পিছত আকৌ এবাৰ কৰিম। নৰসিংহ পাতো মই আধা দি দিম। লগতে ইয়াত দিছোঁ মই আদা নহৰু আৰু পিঁয়াজ মই 1.5টা লৈছোঁ। প্ৰথমবাৰত মই আধা এনেদৰে সৰু সৰুকৈ কাটি দিছোঁ। আপোনালোকেও মিহি মিহিকৈ কাটি দিব। আৰু লগতে আপোনালোকে জলকীয়াও 4-5টা দি দিব। মোৰ দেখুওৱা নহ'ল কিন্তু মই জলকীয়া দিছোঁ 4-5টামান। আৰু প্ৰথমবাৰ মই পানী নিদিয়াকৈ এবাৰ পিচি লোৱাৰ পিছত মই অলপমান পানী দিছোঁ। আপোনালোকে একেবাৰতে পানী দি পিচি নল'ব। মই এবাৰ পিচি লোৱাৰ পিছত এনেদৰে পানী অলপ দি ভালদৰে মিলাই আকৌ এবাৰ দি দিম। দি দিয়াৰ পিছত দেখিছে আৰু অলপ গুড়ি হ'ব ধুনীয়া। এতিয়া অলপ ডাঠ হৈ আছে আৰু গোটা গোটা হৈ আছে। মই এতিয়া আৰু অলপ পানী দিম। তেতিয়া পেষ্টটো ধুনীয়া জোখৰ হ'ব, বেছি জুলীয়া নহ'ব। মই 1 কাপ পানী লৈছিলোঁ, তাৰে আধা গৈছে। এয়া মোৰ হৈ গ'ল। দেখিছে পেষ্টটো ধুনীয়া হৈছে, জোখৰ হৈছে। এনেদৰে মই বাকীখিনিও কৰি লৈছোঁ। এতিয়া মই পিঠাগুড়ি দিছোঁ। আপোনালোকে যদি পিঠাগুড়ি ব্যৱহাৰ কৰিব নিবিচাৰে তেনেহ'লে আটাও দিব পাৰে বা ময়দাও দিব পাৰে। আৰু যদি পিঠাগুড়ি ব্যৱহাৰ কৰিব খোজে, মই আগতে পিঠাগুড়ি আছিল কাৰণে দিছোঁ, কিন্তু নাথাকিলে আপোনালোকে যেতিয়া দালিখিনি তিয়াব তেতিয়াই চাউলো অলপ তাৰ আধা জোখত ধুই তিয়াই দিব। তিয়াই থৈ ধুনীয়াকৈ গুড়ি কৰি ল'ব। মই পিঠাগুড়ি ইয়াত 5 চামুচ দিছোঁ। ধুনীয়াকৈ মিলাই লৈছোঁ মই। এতিয়া আধা পিঁয়াজ দিছোঁ এফাল। আপোনালোকে বেছিকৈ দিব পাৰে আৰু যদি পিঁয়াজ বেছিকৈ দিয়ে তেনেহ'লে খাবলৈ বেছি সোৱাদ হয়। মই আধা দিছোঁ। আপোনালোকে এনেদৰে পিঁয়াজ ধুনীয়াকৈ কাটি দিব, মিহি মিহিকৈ কাটি দি মই এনেকৈ মিলাই লৈছোঁ। মিলাই লোৱাৰ পিছত মই ইয়াত দিম নিমখ নিজৰ সোৱাদ মতে দিব, নিজৰ জোখত দিব। আৰু হালধি, লগতে মই ৰেড চিলিও অলপ দিছোঁ। আপোনালোকে ইয়াত অইন মছলা যদি এড কৰিব বিচাৰে তেনেহ'লে দিব পাৰে। মই বেছি মছলা ইউজ কৰা নাই। এতিয়া মই ধুনীয়াকৈ মিলাই লৈছোঁ পেষ্টটো।
আৰু মোৰ পকোৰাৰ বাবে পেষ্টটো ৰেডি। এতিয়া মই গেছটো অন কৰি পেনখন বহাই দিছোঁ। আপোনালোকে ৰিফাইনতো ভাজি খাব পাৰে। মই মিঠাতেল ইউজ কৰিছোঁ। অলপ সৰহকৈ দিব, বহুত বেছিও নালাগে ইয়াতে। এই তেলখিনি গৰম হ'ল। এতিয়া মই ইয়াত দি দিছোঁ। মই এচামুচকৈ দিছোঁ। আপোনালোকে নিজৰ জোখত দিব। যদি সৰুকৈ বনাব বিচাৰে তেনেহ'লে কমকৈ দিব, আৰু যদি ডাঙৰকৈ বনাব বিচাৰে তেনেহ'লে বেছিকৈ দিব পাৰে। কিন্তু মোৰ এচামুচটো ভাল লাগে, মানে জোখত জুখিবও ভাল, দিবও ভাল। মই এনেদৰে লৰাই দিম যাতে লাগি নধৰে। এতিয়া মই লুটিয়াই দিম। মই আকৌ এবাৰ লুটিয়াই দিছোঁ। দেখিছে ৰংটো ধুনীয়া হৈছে। মোৰ হৈ গৈছে, উলিয়াবৰ কাৰণে প্ৰায় হৈ গৈছে। এতিয়া মই উলিয়াম। এনেদৰে মই বাকীখিনিও বনাই ল'ম। মোৰ হৈ গ'ল বনাই। আৰু খাবৰ বাবে ৰেডি। মই এতিয়াতে টমেটো কেটচআপৰ সৈতে খাম। আপোনালোকে ইয়াক চাহৰ সৈতেও খাব পাৰে, ভাতৰ লগতো খাব পাৰে, এনেও খাব পাৰে। আপোনালোকে যেনেদৰে খাবলৈ ভাল পায়। আৰু এতিয়া মই টেষ্ট কৰিম। পিঠাগুড়ি দিয়াৰ কাৰণে পকৰীটো মচমচীয়া হৈছে।
খাবলৈ ধুনীয়া হৈছে। আপোনালোকে ঘৰত ট্ৰাই কৰিব, কেনেকুৱা হয় মোক জনাব। আৰু ভিডিঅ'টি চাই যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই।